নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি APSC গ্ৰেড 4 অসম পুলিচৰ কাৰণে জিকেৰ পাঠ কৰাই আছোঁ, লগতে SSC GDৰ কাৰণেও ৰিজনিং আৰু জিকেৰ পাঠ কৰা বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক বন্ধুসকল, আজি আমি কেইটামান অতি মহত্বপূৰ্ণ জিকে কেইটা কৰোঁ চাওক। ইয়াত দিয়া আছে নিম্নলিখিত কোনখন দেশক ইউৰোপৰ ককপিট ৰূপে জনা যায়। ইয়াত চাওক আমাৰ অপশ্যন দিছে ছুইজাৰলেণ্ড, বেলজিয়াম, স্পেইন, পৰ্তুগাল। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব বি, বেলজিয়াম। ঠিক আছে, মনত হ'ব এইটো। আহক নেক্সট কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে নিম্নলিখিত কোনটো সমুদ্ৰ পথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে। ইয়াত চাওক অপশ্যন দিছে সুৱেজ খাল, ইংৰাজ খাল, পানামা খাল, মালাকা প্ৰাণী। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব এ, সুৱেজ খাল। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ কোন সম্প্ৰদায়ক চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়। ইয়াত চাওক আমাৰ অপশ্যন দিছে বড়ো, ডিমাচা, মিচিং, আহোম। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব আহোম। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে কাৰ্চেয়ং যিখন ৰাজ্যৰ এক পাৰ্বত্য আস্থান। কোনটো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? কাৰ্চেং। ইয়াৰ অপশ্যন দিছে চাওক ছিকিম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, নাগালেণ্ড। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব চি, পশ্চিমবংগ। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে নিম্নলিখিত কোনগৰাকী শাসকে দিল্লীৰ সিংহাসনত আৰোহণ কৰিছিল। ইয়াত চাওক আমাৰ অপশ্যন দিছে চান্দ বিবি, ৰাণী অহল্যা বাই, ৰেজিয়া চুলতানা, ৰাণী লক্ষ্মীবাই। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ৰেজিয়া চুলতানা। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰাচীন অসম মুলুকত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল। ইয়াৰ অপশ্যনটো চাওক বন্ধুসকল আহোম, বৰ্মন, কোচ, চুতীয়া। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, আহোম। ঠিক আছে, মনত হ'ব এইটো। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতীয় সংবিধানৰ আৰম্ভণি অংশক কি বুলি কোৱা হয়। কি বুলি কোৱা হয় বন্ধুসকল? ইয়াত চাওক আমাৰ অপশ্যন দিছে প্ৰস্তাৱনা, পৰিচয়, আকথা, প্ৰথম পৃষ্ঠা। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব এ, প্ৰস্তাৱনা। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ নাগৰিকত্বৰ মাপকাঠি নহয়। ইয়াত চাওক আমাৰ অপশ্যন দিছে ভূমি অধিগ্ৰহণ, ক্ৰয়, প্ৰাকৃতিকৰণ, বংশজ। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব বি, সম্পত্তি ক্ৰয়। ঠিক আছে, মনত হ'ব এইটো। ইম্পৰ্টেণ্ট কুৱেশ্যন হে। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দি আছে সতী সাধনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল। ইয়াত চাওক আমাৰ অপশ্যন দিছে কোচ ৰাজ্য, আহোম ৰাজ্য, ডিমাচা ৰাজ্য, চুতীয়া ৰাজ্য। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব চুতীয়া ৰাজ্য। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল। ইয়াত চাওক আমাৰ অপশ্যন দিছে জৰ্জ ৱাশ্বিংটন, আব্ৰাহাম লিংকন, থমাছ জেফাৰচন, বেঞ্জামিন ফ্ৰেংকলিন। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব এ, জৰ্জ ৱাশ্বিংটন। মনত হ'ব এইটো। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে নিম্নলিখিত সমূহৰ পৰা আটাইতকৈ দক্ষিণত অৱস্থিত নদীখন চিনাক্ত কৰক। ইয়াত চাওক আমাৰ অপশ্যন দিছে সিন্ধু নদী, ব্ৰহ্মপুত্ৰ নদী, কাবেৰী নদী, গোদাবৰী নদী। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব চি, কাবেৰী নদী। ঠিক আছে, মনত হ'ব এইটো। বন্ধুসকল, ইয়াত দিয়া আছে ৰামচৰিত মানস ৰচনা কৰা ব্যক্তিগৰাকী হৈছে কোন বন্ধুসকল? ইয়াত চাওক আমাৰ অপশ্যন দিছে কবিৰ, বেদব্যাস, আদি শংকৰাচাৰ্য, তুলসীদাস। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব ডি, তুলসীদাস। ঠিক আছে, মনত হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে আমাজনৰ বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত। আমাজন জংঘল। ইয়াত চাওক আমাৰ অপশ্যন দিছে ইউৰোপ, উত্তৰ আমেৰিকা, আফ্ৰিকা, দক্ষিণ আমেৰিকা। কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো? হয়, শুদ্ধ উত্তৰটো হ'ব ডি, দক্ষিণ আমেৰিকা। ঠিক আছে, মনত হ'ব এইটো। কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে গাখীৰক দৈলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত নিম্নলিখিত কোনবিধে ভূমিকা গ্ৰহণ কৰে। ইয়াত চাওক অপশ্যন দিছে এক্টিনোমাইচেছ, লেক্টোবেচিলাছ,
ফুচ বেক্টেৰিয়া মালাছেজিয়া কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক্টোবেচিলাছ ঠিক আছে মনত থ'ব এইটো নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে কাগজ ভাঁজ কৰাৰ কলা অৰিগামীৰ উৎপত্তি যিটো দেশত হৈছিল কোনটো দেশত হৈছিল বন্ধুসকল ইয়াত চাওক অপশ্যন দিছে চীন কোৰিয়া জাপান কম্বোডিয়া কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় শুদ্ধ উত্তৰটো হ'ব চি জাপান ঠিক আছে মনত থ'ব এইটো নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে কোনখন চহৰৰ সমীপত দ পৰ্বতীয়া তুৰন্ত অৱস্থিত ইয়াত চাওক অপশ্যন দিছে তিনিচুকীয়া তেজপুৰ শিলচৰ বৰপেটা কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় শুদ্ধ উত্তৰটো হ'ব বি তেজপুৰ ঠিক আছে মনত থ'ব এইটো নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম কি ইয়াত চাওক অপশ্যন দিছে ৰিংগিট দিনাৰ ৰুপিয়া চিলিং কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় শুদ্ধ উত্তৰটো হ'ব চি ৰুপিয়া ঠিক আছে মনত থ'ব এইটো কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে কোনখন দেশ উদীয়মান সূৰ্যৰ দেশ ৰূপে জনাজাত ইয়াত চাওক অপশ্যন দিছে চীন জাপান নিউজিলেণ্ড ইণ্ডোনেছিয়া কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাপান ঠিক আছে মনত থ'ব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল অতি মহত্বপূৰ্ণ কুৱেশ্যন কোনটো কৃতিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ইয়াত চাওক অপশ্যন দিছে ঘৰে বাইবে গীতিমাল্য গীতাঞ্জলি গুড়া কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় শুদ্ধ উত্তৰটো হ'ব চি গীতাঞ্জলি ঠিক আছে মনত থ'ব এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে কোনটো বন্ধুসকল ইয়াত চাওক অপশ্যন দিছে মহাবীৰ চক্ৰ পৰমবীৰ চক্ৰ অতি বিশিষ্ট সেৱা পদক অশোক চক্ৰ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি পৰমবীৰ চক্ৰ ঠিক আছে মনত থ'ব এইটো নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে কৰেংগে ইয়া মৰেংগে শ্লোগানেৰে আগষ্ট ক্ৰান্তি ভাৰতৰ স্বাধীনতাৰ হকে কৰা কোনটো আন্দোলনৰ সৈতে সম্বন্ধী ইয়াত চাওক অপশ্যন দিছে অসহযোগ আন্দোলন খিলাফত আন্দোলন ভাৰত ত্যাগ আন্দোলন 1857 চনৰ চিপাহী বিদ্ৰোহ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় শুদ্ধ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলন ঠিক আছে মনত থ'ব এইটো ভাৰত ত্যাগ আন্দোলন কিন্তু চাওক বন্ধুসকল ইয়াত দিয়া আছে কোনখন দেশৰ জাতীয় পতাকাত ড্ৰেগনৰ ছবি আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত চাওক অপশ্যন দিছে ভূটান ছিংগাপুৰ জাপান ম্যানমাৰ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভূটান ঠিক আছে মনত থ'ব এইটো নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে মানুহৰ মুখৰ ভিতৰত থকা চোকা জোঙা দাঁতবোৰক বোলা হয় কি বোলা হয় বন্ধুসকল ইয়াত চাওক অপশ্যন দিছে পেশক দাঁত ছেদক দাঁত কীৰ্তক দাঁত পুৰত পেশক দাঁত কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ছেদক দাঁত ঠিক আছে মনত থ'ব এইটো নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাওক ইয়াৰ আমাৰ অপশ্যন দিছে সুভাষ চন্দ্ৰ বসু সৰ্বপল্লী ৰাধাকৃষ্ণন ৰবীন্দ্ৰনাথ ঠাকুৰ বিষ্ণুৰাম মেধি কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো বন্ধুসকল ইয়াৰ উত্তৰটো আপুনি কমেণ্ট বক্সত জনাব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিছে সন্ধ্যা ললিতা আৰু কান্তা নামৰ তিনিটা জলধাৰাৰ সংগমস্থলত কোনটো অৱস্থিত ইয়াত চাওক অপশ্যন দিছে গুৱাহাটীৰ সমীপৰ বশিষ্ঠ আশ্ৰম বি শিৱসাগৰৰ সমীপৰ আজান পীৰ দৰগাহ চি শিলাপথাৰৰ সমীপৰ মালিনী নাথ মন্দিৰ ডি গোলাঘাটৰ সমীপৰ গৰম পানী উষ্ণ জল কোনটো বন্ধুসকল শুদ্ধ উত্তৰটো সন্ধ্যা ললিতা আৰু কান্তা নামৰ তিনিটা জলধাৰা সংগমস্থলত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীৰ সমীপৰ বশিষ্ঠ আশ্ৰম ঠিক আছে মনত থ'ব এইটো বন্ধুসকল ভিডিঅ' যদি ভাল পাইছে যদি ভিডিঅ'ত লাইক এটা কৰি দিব আৰু বন্ধুসকল আমি SSC GDৰ কাৰণেও ৰিজনিং আৰু জিকেৰ পাঠ কৰাওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানেই ধন্যবাদ